Hi friends, good morning. More YouTube channel অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠিয়ে মুখখন ধুই আহিছোঁ মাত্ৰ। চাহ খোৱাই নাই, খাম আৰু এতিয়া আঁঠুৱাখন উঠুৱাই নাই, এনেকৈ আছে বিচনাতে বহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি শিক্ষক দিৱস 5 ছেপ্টেম্বৰ। সমূহ ভাৰতবাসীলৈ মোৰ তৰফৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া ৰাতিপুৱা 8 বাজিছে। শিক্ষক দিৱস উপলক্ষে মোৰ একেবাৰে সৰু ভণ্টিজনীয়ে স্কুলত ডান্স প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। তাকে সৰুৱে তাইক ৰেডি কৰি দি আছে। আপোনালোকক দেখাই আছোঁ। এয়া মোৰ সৰু ভণ্টিজনীক সৰুৱে ৰেডি কৰি দি আছে। আচলতে মই সৰু ভণ্টিজনীক আমাৰ ঘৰত মুনু বুলি মাতোঁ। তো আজিৰ পৰা মই মুনু বুলি ক'লে গম পাব যে আমাৰ সৰু ভণ্টিজনী। এয়া সৰু মেকআপ আৰ্টিষ্ট। মানায়ো সৰু মাহীয়েকো স্কুলত থ'ব যাব ওলাইছে। এয়া মানাক দেখাই আছোঁ ৰ'ব। দিয়া মানাক ধুনীয়া লাগিছেনে জনাবচোন আপোনালোকে। এয়া ভণ্টি স্কুল যাবলৈ ৰেডি হৈ গৈছে। শিক্ষক দিৱসৰ কাৰণে তাই আজি কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এটা বিহু গীতত কম্পিটিশ্যন কৰিব। মই বাৰু আপোনালোকক দেখাব নোৱাৰিম কাৰণ মই লগত নেযাম যে। মানাক লৈ কিবা এটা বিশেষ কাৰণত সৰ্থেবাৰী যাব লগা আছে, তাকে যাব ওলাইছোঁ। আপোনালোকক দেখাই গৈ আছোঁ কলৈনো গৈ আছোঁ মই। বহুত গৰম পৰিছে দেখিছে নহয় কেনেকৈ ঘামিছোঁ। তথাপি আৰু যাওঁ আৰু স্কুটিতে যাম, সৰু মই মানা যাম। আমি ঘৰৰ পৰা ওলাই দিলোঁ। আমি আচলতে স্কুটিত গৈ আছোঁ, সৰুৱে গাড়ীখন চলাইছে, মই পাছত বহি ভিডিঅ' কৰি যাই আছোঁ। আপোনালোকে ভিডিঅ'খিনি কণ্টিনিউ কৰি থাকক। মই আচলতে মানাৰ আধাৰ কাৰ্ডখন বনাবলৈ আহিছিলোঁ। যিহেতু গুৱাহাটীত থাকোঁ, মানাক লৈ বাহিৰলৈ ওলাই যাবলৈ দিগদাৰ হয়। গাঁৱলৈ আহিছোঁ যেতিয়া গাঁৱতে বনাই লৈ যাওঁ ভাবিলোঁ, কিন্তু কামটো নহ'ল। মানে মানাৰ বাৰ্থ চাৰ্টিফিকেটৰ অৰিজিনেল কপি লাগে। মোৰ ওচৰত অৰিজিনেল কপিটো নাই, ফটোহে আছিল। তো মুডটো অফ হৈ গ'ল, তাকে আৰু ঘৰলৈ গুচি আহিলোঁ। গধূলি সময়ত মায়ে কঁকাল বন্ধা পিঠা বনাবলৈ লৈছিলে। তাকে মানাই দেখি ফূৰ্তিতে ক'ব নোৱাৰা হৈ গ'ল। তাইকো বোলে লাগে, তাকে মায়ে তাইক বনাবলৈ দিছে। আপোনালোকক দেখাই দিলোঁ। চাওকচোন তাই কেনেকৈ বনাব। মাহীয়েক আৰু আইতাকক চাই চাই তাইও বনাবলৈ চেষ্টা কৰি আছে। এয়া ভাবিলোঁ আপোনালোককো ক্লিপটো লৈ দেখাই দিওঁ। চাই যাওকচোন ভিডিঅ'টোত তাই কেনেকুৱা কি কৰিছে। আজি নেক্সট ডে হয় জন্মাষ্টমী। সমূহ ভাৰতবাসীলৈ মোৰ ফালৰ পৰা জন্মাষ্টমীৰ শুভকামনা যাচিলোঁ। মানাক ভাবিছোঁ কৃষ্ণ বনাওঁ, তাকে আয়োজন কৰি আছোঁ। আপোনালোককো দেখাই দিছোঁ ৰ'ব। মানাক কৃষ্ণ বনাই দিম বুলি মানাই খুব ফূৰ্তিত আছে। এয়া তাই ৰখি আছে আৰু লগতে কৃষ্ণ হ'বলৈ যিবিলাক বস্তু প্ৰয়োজন হয় তাকে আমি বনাই আছোঁ। সৰু বনাই আছে, এয়া বাঁহীটো বনাই আছে, দেখিছে না। বাঁহডাল কাটি আনিছে। যিহেতু গাঁৱত আছোঁ, গাঁৱত বস্তুবোৰ বনাবলৈ সহজ হয়। সেয়ে এয়া দৌ মাহীয়েকে ভাগিনীয়েকক কৃষ্ণ বনাবৰ বাবে এইবিলাক কৰি আছে। বাঁহীটো বনাই আছে। তাইৰে জন্মদিনৰ এইবিলাক কিবা কিবি আছে যে, সেইবিলাকেদি বনাই আছে। আপোনালোকক দেখাই আছোঁ, চাই যাই থাকক ভিডিঅ'টো। আপোনালোকেও পাৰিব এনেকৈ বনাই হ'ব। ফাইনেল লুকটো বাৰু আপোনালোকক দেখাম। বস্তুবিলাক চব যোগাৰো কৰিব লগা হৈছে। আগতে ভবা নাছিলোঁ। এইমাত্ৰ পাপাকে ফোন কৰি ক'লে তাইক কৃষ্ণ বনাব লাগে। সেইকাৰণে আমি আৰু যোগাৰ কৰিব লৈছোঁ। দুপৰীয়া হৈছে, বহুত গৰম কিন্তু। চাওঁ ক'ত ফটোবিলাক উঠাব পাৰোঁ, আপোনালোকক দেখাম বাৰু।
এয়া কৃষ্ণৰ বাঁহীটো ৰেডি হৈ গ'ল। এয়া এতিয়া কৃষ্ণৰ মুকুটটো বনাই আছে। মুকুটটো কাগজেৰে বনাব। এয়া দেখিছে নহয় আপোনালোকে। বস্তুবোৰ এপদ দুপদকৈ যোগাৰ কৰি আনি এয়া বনাব লৈছোঁ আৰু তিনিওৱে মিলি কি যি কৰা নাই নহয়, এইটো বিচাৰিছোঁ সেইটো বিচাৰিছোঁ, তাৰপিছত বনাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাককচোন, আমিনো কি বস্তু যোগাৰ দি মাথন এইবিলাক বনাই আছোঁ। সেইটো মুকুট বনাইছে, সেইটো বাঁহী আৰু এইটো বাহুত, হাতৰ বাহুত দিবলৈ বনাইছে। আপোনালোকক মানাক একেবাৰে ৰেডি কৰি মানাক দেখাই আছোঁ ৰ'ব। এয়া মানাৰ ফাইনেল লুক। আমি ওচৰতে মন্দিৰটোলৈ গৈছিলোঁ, তাতে তাইক যেতিয়া থিয় কৰাই দিছোঁ গৰম পাইছে, এয়া দৌৰিছে তাই, দেখিছে নহয় গৰমতে দৌৰিছে, সেইকাৰণে তাত নকৰিলোঁ। ফটোবিলাক ইয়াতে উঠাবলৈ ধৰিছোঁ। মানাৰ মুখখনত মেকআপ কৰি ক'লা কৰি দিয়া গৈছে, মানে কৃষ্ণ বৰণীয়া কৰি দিছোঁ আকৌ। এয়া মানাক মাহীয়েকে ফটো উঠাই আছে। তাই চাওকচোন কেনেকুৱা প'জ কৰিছে নহয়, ফটো আৰু ইফালে ইনষ্টাগ্ৰামৰ বাবে ৰিলচ বনাইছে। ৰ'দতো মানে তাই অকল ফটো আৰু ৰিলচৰ কাৰণে ষ্টাইল দি আছে। এয়া মাজে মাজে তাইৰ ভাগৰো লাগে বাৰু, আকৌ তাই দৌৰে, আকৌ এয়া ৰিলচ বনাবৰ কাৰণে তাইৰ মাহীয়েকে যেনেকৈ শিকাই দিয়ে সেনেকৈ কৰি আছে। এয়া গছৰ ওপৰত মাহীয়েকে শিকাই দিছে আৰু গছত কেনেকৈ ধৰিব লাগে, তাকে তাই কৰিব বিচাৰি আছে। বাঁহীটো এৰিয়ে নিদিয়ে, একেবাৰে লৈ ফুৰিছে, দেখিছে নহয়। তাইৰ এই ধুনীয়া ধুনীয়া মুহূৰ্তবিলাক মই স্মৃতিৰ বাবে ৰাখি থৈ দিছোঁ আৰু। মানাক ফটো উঠাবলৈ ওচৰত থকা লক্ষী মন্দিৰটোলৈ নিছোঁ। বাপৰে ইমান জাগাত জিকিৰ কৰি মাৰছে আমাক, বাপাও দাউৰে মাৰছে। এতিয়া দেখিছে নহয় মানাক কেনেকুৱা লাগিছে, কমেণ্ট বক্সত যাই মোক এটা কমেণ্ট কৰি জনাব দেই। দাঙি দাঙি আনছোঁ ৰ'ব, নাই একেবাৰে ইমান বদমাছ কৰিছে নহয়। তথাপি আৰু কেইটামান ফটো উঠালোঁ, কেইটামান ভিডিঅ' বনালোঁ, আপোনালোকেতো দেখাই পাব। মানাই একেবাৰে কৃষ্ণ বনোৱাৰ পিছত ভাগৰি পৰিছে, তাৰপিছত তাইও শুই গ'ল, ময়ো অকণমান জিৰণি লৈছোঁ। এতিয়া শুই উঠিলোঁ। আজি জন্মাষ্টমী বুলি গাঁৱৰে নামঘৰত নাম প্ৰসংগ হৈ আছে, ভাবিছোঁ তাকে অকণমান যাওঁ, মানে সেৱা কৰা হ'ব জন্মাষ্টমী বুলি। এয়া মাৰে কাপোৰ একযোৰ পিন্ধি ৰেডি হৈ লৈছোঁ, কাৰণ মইতো মেখেলা চাদৰ অনা নাই। মই ইয়ালৈ আহিলে বেছিভাগ মাৰে কাপোৰ পিন্ধোঁ। এয়া গৈ থাকোঁ ব'লক, ওচৰতে হয়, একেবাৰে সন্মুখতে আপোনালোকক কৈছিলোঁ মই, তালৈ যাম। যাবলৈ ওলাওঁতে গুণু পাপাকৰ লগত বাটেদি ফুৰিবলৈ আহিছিল, তাকে দেখি সৰুৱে গুণুক লৈ আহিলে। গুণুকো আপোনালোকক অকণমান দেখাই দিলোঁ। এয়া আমি ৰেডি হ'লোঁ, সৰু গুণু, তাৰপিছত মানা, এয়া মুনু আৰু মই। আমাৰ গাঁৱৰ নামঘৰটো আপোনালোকক ভালকৈ দেখুওৱা নহ'ল, কেতিয়াবা বাৰু মই ভালকৈ দেখাম। তাকে গৈ মই অলপ থুলমূলকৈ দেখাই দিছোঁ আৰু মন্দিৰত নাম প্ৰসংগ চলি আছে। মই মন্দিৰৰ পৰা সেৱা কৰিয়ে ঘৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। যদিহে আপোনালোকৰ মোৰ ভিডিঅ'সমূহ চাই ভাল লাগি আছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই থ'ব, যাতে আহিবলগীয়া সকলো ভিডিঅ' আৰু ন'টিফিকেশ্যন আপোনালোকে পাই যায়। আজিলৈ আহিছোঁ, বাই বাই।